গজল জন্মিছে তোমার মৃত্যুঞ্জয়ী অমর সন্তান কোনেও প্রত্যক্ষ সাক্ষাৎ কৰা নিজৰ জীবন সৰু আছোৱা গৰুৰ আহিব লাগিছে সৰু আছোৱা গৰুৰ আহিব লাগিছে সৰু আছোৱা গৰুৰ আহিব লাগিছে আপুনি ইমান চঞ্চল হৈছে চবাহি এয়া তোমাৰ সন্তান গাখীৰ খাবলৈ নাপায় কান্দিব লাগিছে লোৱা লোৱা মাহী দুখিনী মাহী বনা মাহী আমি পুত্ৰক আহাৰ দুয়ে আনন্দ উপভোগ করব বলা
অসৰখন ধানে কদ্ৰ চলে ধীৰে ধীৰে আৰে কণৰখন বিনা তাক বুলিলা আরে রাম হরি রাম হরি তুলা রাম হরি আমি আহি এতিয়া সৰজুতি পালোহি সৌ অশ্ব ইন্দ্ৰৰ অশ্ব তাৰ বৰ্ণ চেতনা হয় সম্পূৰ্ণ কৃষ্ণ হয়নে নহয় ভালদৰে চাই আহা হয় হয় বাইদেউ বাইদেউ তোমাৰ কথা সত্য মই বৰ দুৰ্ভগীয়া মই কি কৰিম আজিৰ পৰা তুমি ৰাণী মই তোমাৰ দাসী বাইদেউ মই তোমাৰ দাসী বাইদেউ ভগৱান তুমি মোৰ কপালত দিয়াকে লিখিছিলানে বাচাৰুণ ধন্য ধন্য বাচা ধন্য তোৰ অভিজ্ঞান ধন্য ধন্য তোৰ অভিজ্ঞান এতিয়া যাওঁ বল কিন্তু মনত ৰাখিবি বিনতা আজিৰ পৰা এই নাগ ৰাজ্যৰ মই ৰাণী তই মোৰ দাসী কিন্তু প্ৰতিজ্ঞাৰ কথা চোৱা মা হৌৱা তোমাৰ সন্তান বাচা কাষত পাই ৰাখি সকলো দুখ পাহৰি গৈছা মাই গৌৰীৰ মোক মই ইয়াক লৈছা তেনেকৈ নকবা কাৰো তুমি ইয়াক লৈ গ'লে মই কাৰ মুখ চাই জীয়াই থাকিম মাই আপুনি কোনো চিন্তা নকৰিব সময়ত মই কৰোঁ ব'লা বাজা ব'লা ব'লা বাজা
পুত্ৰলে তোমাৰ ইমান যে মৰম অৰুণ বাছা অৰুণ তই কি কাম কৰিলি অৰুণ তই কি কাম কৰিলি অৰুণ তই কি কাম কৰিলি পুনৰ কিয় মাতিছা জননী মইতো সকলো সুখৰ পৰা বঞ্চিত তুমি ৰাক্ষসী তুমি মোৰ মাতৃ নোহোৱা অৰুণ বাছা অৰুণ তই অৰুণ বাছা তই মোক হত্যা কৰ বাছা তই মোক হত্যা কৰ ৰবি কাপৰ কাৰণে আজি মই সম্পত্তি ৰাখি হৈ জীৱন কটাব লাগিব অৰুণ তই মোক হত্যা কৰ তই মোক হত্যা কৰ ই তোমাৰ ভাগ্যৰ লিখন জননী দুখ নকৰিবা বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে কাৰ লগত কথা পাতিছা বিনতা এইদৰে দিনে ৰাতি চকুলো টুকি টুকি মোৰ পুত্ৰসকলৰ নিস্তাধন নকৰিবি দাসী বাইদেউ আজিৰ পৰা মই তোৰ বাইদেউ নহয় তই মোৰ দাসী কান্দি কোনো লাভ নাই তোৰ আকৌ পুত্ৰ জন্ম হৈছে যেতিয়া তোৰ আকৌ দুখ কিহৰ বাইদেউ মোৰ পুত্ৰলে অলপ আশা নাই তুমি মোক যি দুখ কষ্ট দিছা সেয়া সহ্য কৰি থকাতকৈ মোৰ মৃত্যুৱে চেৱা বাইদেউ মোৰ মৃত্যুৱে চেৱা দাসী আকৌ কষ্ট কিহৰ তোক মই এইদৰে দিনে ৰাতি কষ্ট দিয়ে মাৰিম তই মোৰ পুত্ৰসকলৰ নিস্তাধন নকৰিবি যা তই মোৰ সন্মুখৰ পৰা আঁতৰি যা ভগৱান ডাকি হলেও এনে আচৰণ কেতিয়াও সহ্য নহয় নাযাও নেকি তেনে কথা নকবি দাসী তই মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যা জননী ৰাজ্যধন ঐশ্বৰ্য বিভূতি সকলোবোৰ ত্যাগ কৰি মই বনবাসী হ'ব খোজো আজ্ঞা দিয়া জননী তোমাৰ পুত্ৰই আজি এই ৰাজকীৰ্তি তোমাৰ হাতত অৰ্পণ কৰি বনলৈ যাত্ৰা কৰিব খোজে জননী এই রাজকীর্তি তুমি গ্রহণ করা গ্রহণ করা গ্রহণ করা বাসুকি তই কিয় ইমানো ধৈৰ্য হৈছ ধৈৰ্য ধৰ বাছা ধৈৰ্য ধৰ আর কোনো কথাই নুশুনাবা একমাত্র তোমার কারণেই মোর মায়ে আজি এনে অবস্থা তুমি আমার মাতৃ নোহোৱা মাহিয়ে তুমি আমার সঙ্গে মই এই ৰাক্ষসীৰ কথা পেলাব নোৱাৰি বাহৰ বিহস বৰ্ণ সৰ্পৰা আবৃত্ত কৰি কৃষ্ণ বৰ্ণ কৰিলোঁ তাত যদি দুখ পুত্ৰ বুলি মোক ক্ষমা কৰা মাহিয়াই ক্ষমা কৰা মাহিয়াই ক্ষমা কৰা তুমি মোক জননী বুলি সম্বোধন নকৰিবা মই দাসী মাহিয়াই ক্ষত বজ্ৰ ঘাটেও শিল চূৰ্ণ নহয় মই
তোমালোকক আশীৰ্বাদ কৰিছোঁ তোমালোকৰ মংগল হওক বাপুকি তোমালোকৰ মংগল হওক বিনতা তই মোৰ পুত্ৰসকলৰ নিশ্চয় নকৰিবি তই ইয়াৰ পৰা আঁতৰ হৈ সখী আঁতৰ আজি মই মাতৃ পূজা শেষ কৰিম যোৱা দেৱী দ্ৰব্যৰ ফল ভোগ কৰা গৈ যোৱা দেৱী বাপুকি স্মৰণ কৰ পাণ্ডৱৰ জন্মেজয় যজ্ঞৰ কথা স্মৰণ কৰ বাপুকি স্মৰণ কৰ পিতা দয়া নাই ক্ষমা নাই বাছা বাহুকি পিতা দ্ৰব্যৰ ফল এয়াই প্ৰথম নহয় আৰু বহু বাকী আছে শেষত দেখিবা তুমি ধৰ্মৰেই জয় হৈছে এতিয়া যোৱা বাছা তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ ভাল পিতা মই বিদায় যোৱা বাহু এই পৃথিৱীত কাৰোৱেই সুখ নাই কাৰোৱেই শান্তি নাই মাতৃৰ পুত্ৰৰ প্ৰতি স্নেহ মমতা নাই পুত্ৰই হাহাকাৰ কৰি কান্দিব লাগিছে হে ভগৱান তোমাৰ কি অপূৰ্ব লীলা প্ৰভু তোমাৰ কি অনন্ত মহিমা প্ৰভু তোমাৰ কি অনন্ত মহিমা প্ৰভু তোমাৰ কি বিনতা তুমি তোমাৰ পুত্ৰক লৈ কিয় ইয়ালৈ আহিছা আঁতৰি যোৱা দেৱী তুমি মোৰ সন্মুখৰ পৰা নাথ আপোনাৰ মুখতো আজি এনে নিষ্ঠুৰ বাক্য কিয় মই নিষ্ঠুৰ মই তোমাৰ যথা সৰ্বস্ব কাঢ়ি ল'ব বিচাৰিছো মই তোমাৰ পথ ভেটি ধৰিছো মোৰ কাষলৈ তুমি নাহিবা দেৱী মই স্বামী হৈ তোমাৰ এনে দুখ চাই থাকিব নোৱাৰো তুমি মোৰ কাষলৈ নাহিবা দেৱী তুমি মোৰ পিতা হৈও জননীৰ দুখ দূৰ কৰিব নোৱাৰানে জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে বৰাই জননীক বৰ কষ্ট দিয়ে পিতা বৰাই জননীক বৰ কষ্ট দিয়ে নাথ কালৰ কুটিল কটিত সংসাৰ ঘূৰিব লাগিছে বাধা দিব পৰা শক্তি কাৰো নাই নেকি সাধ্যকাৰ দেৱী মোৰ কথাটো দূৰৰে স্বয়ং নাৰায়ণেও সেই গতি ৰুদ্ধ কৰিব নোৱাৰে সংসাৰ অতি জটিল তুমি তোমাৰ পুত্ৰৰ মুখ চাই প্ৰাণ শীতল কৰা দেৱী আপোনাৰ আদেশত দুখিনেও ধৈৰ্য ধৰি থাকিব পৰা নাই ভগৱানক উচ্চস্বৰে মাতোতে মোৰ কণ্ঠ ৰুদ্ধ হৈ গৈছে পৰা নাই বুজিব একোকে কিমান দিন সেই দয়াময় ভগৱানক আৰাধনা কৰিব লাগিব দেৱী কপট মনেৰে শত সহস্ৰ কাল ঈশ্বৰক সাধনা কৰিলেও তেওঁৰ পৰা সন্তুষ্টি আদায় কৰিব নোৱাৰি এয়াই প্ৰকৃতিৰ নিয়ম এতিয়া তুমি নয়নৰ অশ্ৰু মোহাৰি তোমাৰ পুত্ৰক লৈ বেগেছে ইয়াৰ পৰা আঁতৰি যোৱা নহ'লে সেই দানৱী শত্ৰু আহিব পাৰে
বিনতা তই ইয়ালৈকে আহি কতবাৰ বাধা দিলো তোক মোৰ কথা নুশুনিলি স্বামীৰ সৈতে সম্ভোগ পৰিত্যাগ কৰ দাসীৰ পুত্ৰ স্বামীৰ কোলাত এই যে মোৰ বীৰ্যজাত সন্তান ৰাণী এই কথা মই ভালদৰে জানো দাসীৰ পুত্ৰ যে আপোনাৰ কোলাত থাকিব নাপায় নমাই দিয়ক দাসী পুত্ৰ যদি পিতাৰ কোলাত থকাৰ অধিকাৰ নাই হাই পুত্ৰ মোৰ কাষত থকাৰ অধিকাৰ আছে জননী পদে পদে কৰ তই মাতৃক অপমান মোৰ ভাই বৈ মাতৃ পুত্ৰ তহঁতৰ চিৰশত্ৰু ইয়াক আৰু বাঢ়িবলৈ নিদিবি হো বাসুকি এইখন অস্ত্ৰ এই অস্ত্ৰৰে সত্য কি কৰা জননী ভাতৃৰ ওপৰত অস্ত্ৰঘাত আজি তুমি মোৰ গৰ্ভধাত্ৰী মাতৃ কৰা সেইবাবে তোমাৰ ৰক্ষা হ'ল তুমি এই সংসাৰৰ পৰা বিদায় লোৱা তোমাৰ পাপৰ ভাই এই পৃথিৱী আৰু সহ্য কৰিব পৰা নাই তুমি বিদায় লোৱা মাহিয়া তোমালোকে কোনো চিন্তা নকৰিবা বিচাৰহীন বিবেকহীন নহৈবা প্ৰথমে মই তোকে হত্যা সাৱধান জননী হলেও তোমাৰ ওপৰত মোৰ অধিকাৰ আছে কাৰণ বৰ্তমান মই ৰজা ভাতৃ আহা আমি ৰাক্ষসী আগৰ পৰা হাত এই কথা জানি ল'বা তুমি আপত্তি মিলন আৰু কোনোদিনেই নহয় তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা ময়ো আহিলো কোৱা অকলে অকলে কি কৰি আছা পুত্ৰৰ ওচৰত ভিক্ষাৰ বাবে ৰৈ আছো পদে পদে মাতৃক অপমান মোৰ সন্মুখত কলা ডাৱৰে আৱৰি ধৰিছে বৈ মাতৃ পুত্ৰ তাহাঁতৰ চিৰশত্ৰু বিশেষকৈ গৰুৰ মহাপৰাক্ৰমী বীৰ বিশ্ববিজয়ী বীৰ বৈ মাতৃ পুত্ৰ চিৰশত্ৰু মাহী আৰু গৰুৰ ইমান স্বাৰ্থপৰ নহয় জননী সুমিত্ৰা নন্দনৰ লক্ষ্মণৰ ভাতৃত্ব প্ৰেম হে জননী আজিও দেখোন জগতত জিলিকি আছে পুত্ৰ তহঁতলৈ মই অলপ আশা কৰা নাই মই কি কৰিছিলো তহঁতৰ মংগলৰ কাৰণে কৰিছিলো গৌৰৱ দিনক দিনে কেনেদৰে বাঢ়িব লাগিছিল জানো গৰুড়ৰ গৌৰৱ বিদ্যা শিক্ষা বৃক্ষৰ গৌৰৱ আতুৰ পথিকৰ ছায়াছত্ব আৰু জ্যেষ্ঠৰ গৌৰৱ কি জানা জননী জ্যেষ্ঠৰ গৌৰৱ কনিষ্ঠৰ গুণ গৰিমাৰ কাৰণে তই মোৰ দাসী পুত্ৰৰ ৰক্ত আনি দিব নোৱাৰো জননী নোৱাৰো
মই সহস্ৰ সন্তানৰ জননী হৈ কেনেকৈ ইমান যান্ত্ৰণা সহ্য কৰোঁ? বৰ ভুল কৰিলা জননী, বৰ ভুল কৰিলা। কাশ্যপ ঋষিৰ ঔৰসত দক্ষ দুহিতা গৰ্ভজাত পুত্ৰই কেতিয়াও পিশাচৰ মূৰ্তি ধৰি জন্মগ্ৰহণ নকৰে জননী। তই সত্য কৰিছ তথ্যক, সত্য কৰিছ। তই মোৰ দাসী পুত্ৰৰ ৰক্ত আনি দিব পাৰিবি নে নোৱাৰো? নোৱাৰো জননী, নোৱাৰো। জননী, সি যে মোৰ ভাই। এই সংসাৰত জননী, এই সংসাৰত সকলো হেৰুৱালে পোৱা যায়, কিন্তু জননী ভাতৃ হেৰুৱালে কেতিয়াও পোৱা নাযায় জননী। তথ্যক জননী পাৰিবই লাগিব। নাই জননী। এইখন অস্ত্ৰ শত্ৰুৰ গলত চেপি বুকুত অস্ত্ৰ বহুৱাই দিবি। ভাতৃ হত্যা যে মহাপাপ জননী। জননী, তুমি মোক অন্য আদেশ কৰা জননী, তুমি মোক অন্য আদেশ কৰা। অন্য উপায় নাই, তই এই কাম কৰিবই লাগিব জননী। তই মোৰ আদেশ পালন কৰিবি নে নকৰ? যদি নকৰ তেন্তে মই তোৰ সন্মুখত আত্মহত্যা কৰিম। জননী, মাতৃ হত্যা মহাপাপ ফেৰ পাতি ল'ব লাগিব। তই মোৰ আদেশ পালন কৰিবি নে নকৰ? নাই, ক্ষমা কৰা, ক্ষমা কৰা, ক্ষমা কৰা জননী, ক্ষমা কৰা মোৰ শত অপৰাধ। হে চন্দ্ৰ সূৰ্য দেৱতাসকল, এই পিশাচৰ ওপৰত এতিয়াও বজ্ৰাঘাত কৰা নাই কিয়? এই বসুমতী, তুমি এতিয়াও ৰখা তললৈ যোৱা নাই কিয়? দয়াময় জননী, জননী, তুমি মোক অন্য আদেশ কৰা জননী, তুমি মোক অন্য আদেশ কৰা। দয়া নাই, ক্ষমা নাই, মোৰ আদেশ অচল অটল। জননী, এইখন অস্ত্ৰ দক্ষ নিরুপায় মই দক্ষ, তই আজি ভাতৃৰ আদেশত ভাতৃক হত্যা কৰিব লাগিব। দক্ষ, তই পাৰিবি নে নোৱাৰ? হাত নকবিছ কিয়? তই নোৱাৰ নেকি? মায়া 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 দূৰ হৈ যা। ভাতৃ হত্যা যে মহাপাপ জননী, ভাতৃ হত্যা যে মহাপাপ। জননী, শত বজ্ৰাঘাত হক মোৰ শিৰত। তোমাৰ আদেশত আজি মই ভাতৃক হত্যা কৰিব লাগে? নাই জননী, এই তীক্ষ্ণ অস্ত্ৰ লোৱা, মোৰে হৃদয়ত বহুৱাই মোকে হত্যা কৰা। শুনিলা হৌ আকাশী বাণীয়ে কি কৈ গল? সেইবিলাক বাতুলৰ কথাত কৰ্ণপাত কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই। মন স্থিৰ কৰ, হৃদয় দৃঢ় হ, কৰ্তব্য আগবাঢ়।
তই আজি মতিৰ আদেশ পালন কৰি নৰকুণ্ডত আজি তই জাপ দিবি। সাক্ষী সাক্ষী ৰূপে থাকিবা তুমি দেৱনাৰায়ণ। সাক্ষী ৰূপে থাকিবা তুমি দেৱনাৰায়ণ। তুমি এনেদৰে দিনে ৰাতিয়ে কান্দি নাথাকিবা। মই ডাঙৰ হলে তোমাৰ এই সকলো দুখ দূৰ কৰিম নহয়। পাৰিবা বাছা। মাতৃ পুত্ৰক বুকুৰ তেজ দি ডাঙৰ দীঘল কৰে, কিন্তু ডাঙৰ হৈ পুত্ৰই মাতৃ স্নেহ ভৰিয়ে ঠেলি আঁতৰাই দিয়ে। তেন্তে মই তোমাৰ পুত্ৰ নহয় নেকি? হয় বাছা। সেইবাবেতো তোৰ মুখ চাই এই সংসাৰত সকলো জ্বালা যন্ত্ৰণা সহ্য কৰি জীয়াই আছো। এই সংসাৰত যি মাতৃহীনা তাৰ আৰু জীৱনত একো নাই বাছা। তই যে ডাঙৰ হৈ মাতৃটোক পাহৰি নাযাওঁ, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তোমাৰ সকলো দুখ দূৰ কৰি ভগৱানে জানো আমাৰ দুখ দেখা নাই? তেওঁ আমাক দয়া কৰিবই। দুখৰ পাছত সুখৰ দিন আহিবই মাতৃ। দুখৰ পিছত সুখৰ দিন আহিবই। পিছে বাছা, মোৰ পূৰ্বজন্মৰ কৰ্মফল। ৰাতি বহুত হ'ল। বাছা, তুমি এতিয়া ইয়াতে অলপ খোৱা বাছা। হে ভগৱান, দিনে ৰাতি পশুৰ দৰে পৰিশ্ৰম কৰো, মোৰ মনত অলপো শান্তি নাই। মোৰ বাচ্চাৰ টোপনিত লাল কাল। ময়ো বাচ্চাৰ লগতে প্রকৃতি নিম্মান্বিত। দূৰৈত কৰিছো মই জিলি মাত। হৃদয় কঠিন হাত তই স্থিৰ মতিৰ আদেশ আজি তই পালন কৰিবলৈ পিছৰ পাকৰি টান ধৰিছে। তুমি আহিছা? হয়, মোৰ যে কৰ্তব্য এতিয়াও শেষ হোৱা নাই। এতিয়াও শেষ হোৱা নাই। জগতৰ কালৈকো ভয় নকৰে তক্ষক। ভয় নাই তক্ষক, মই আহিছো তোৰ কাৰ্য শেষ কৰ। সাবধান!
কাৰ্যত কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। সাৱধান সাৱধান। অতি হত্যা কৰিবলৈ অহাৰ প্ৰতিফল পাবি হাতে হাতে। আৰু তই এক খোজো আগ নাবাঢ়িবি। এৰা পাত্ৰ বিচাৰ আছা বন্দী কৰা। লৈ যোৱা বন্দী কৰি ৰক্ষা কৰিব লৌহ থাকে। নজুৱাইকে কৰিম পালন। এওঁলোক তইছো এওঁলোকে তোমালোকক হত্যা কৰিবলৈ আহিছে। এৰা মাত্ৰ মোৰ আজ্ঞা তই পালন কৰ। ভাল জানা এই মাত্ৰ নজুৱাইকা কৰিম পালন। অদ্ৰু এতিয়া পৰিণামৰ ফল ভোগ কৰা। পৰিণামৰ ফল ভোগ কৰি এই দক্ষ দুহিতাই বৰ্তমানৰ পূজা বিসৰ্জন নিদিয়ে স্বামী। কেতিয়া হ'ব নোৱাৰে। মোৰ আজ্ঞা তই পালন কৰ। ভাল জানা বাসুতি এয়া তই কি কৰিলি? বৰ্তমান মই ৰজা আৰু মোৰ আদেশতে আজি সকল বিধান। বাৰু দেখা যাব বাসুতি কাৰ কিমান বিক্ৰম। বিনতা তই মোৰ ৰাখি ক তই মোৰ আদেশ পালন কৰিবি নে নকৰ? সত্য পৰ্যঘাত হলেও সত্য বস্তু নহয় বাইদেউ। বেশ তেন্তে এইখন অস্ত্ৰৰ পুত্ৰৰ মুণ্ড চেৰা। মোক আপুনি অন্যায় দেখিয়ক। লাগে যদি দিব পাৰো মোৰ নিজৰ জীৱন তাতো মই নহওঁ কুণ্ঠিত। মোক আপুনি অন্যায় দেখিয়ক বাইদেউ। চকুৰ পানীৰে মোৰ মন গলাব নোৱাৰ। তই তোক পুত্ৰ হত্যা কৰিবই লাগিব। হাতী মুণ্ড ছেদন অসম্ভৱ অসম্ভৱ। কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। অদ্ৰু ৰাক্ষসী তই জানবি। তুমি মনে মনে থাকা নেকি? এই সকলোবিলাক তোমাৰ কাৰণে হৈছে। দয়াৰ সাগৰ এই বিপদৰ সময়ত তুমি মোক উপায় দিয়া নহলে তোমাৰ দয়া মোৰ নামত চিৰদিনৰ বাবে কলংক থাকিব। উপায় দিয়া মোক উপায় মাহিয়াই তুমি কোনো চিন্তা নকৰিবা। মই জীৱিত থকা অৱস্থাত ভাতৃ গৌৰৱ কোনেও হত্যা কৰিব নোৱাৰে। মাহিয়াই কোনেও হত্যা কৰিব নোৱাৰে। জাননে বিজতা সত্য ৰক্ষাৰ কাৰণে শ্ৰীৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিছিল। তই তেতিয়া সত্য বন্ধু
আচ্ছা বাপুকি তুমি মোক সত্য ৰক্ষাৰ কাৰণে বাধা নিদিবা সত্য ৰক্ষাৰ কাৰণে এই বিনতাই বুকুৰ ৰক্ত ঢালি দিব আচ্ছা কৰোৱা বাচ্চা তই মোৰ সত্য ৰক্ষাত সহায় কৰ বাচ্চা তই মোৰ সত্য ৰক্ষাত ভাই ভাই আমি এই নৰক কুণ্ডৰ পৰা তৰি যাওঁ ভাই ভাই হয় কি হয় দাদা মোৰ এই সামান্য প্ৰাণৰ কাৰণে ভাতৃক হত্যাগ্ৰস্ত হ'বলৈ নিদিওঁ দাদা ভাতৃক হত্যাগ্ৰস্ত হ'বলৈ কদাপি নিদিওঁ ভাষা বাপুকি ই কেৱল সত্যৰ পৰীক্ষা বিষ্ণু ভক্ত এই গৌৰৱ তলুকৰ কোনেও হত্যা কৰিব নোৱাৰে বলা বলা বাপুকি যাওঁ আমি বিষ্ণু বিনতা এতিয়া সকলো আঁতৰি গ'ল সত্য ৰক্ষা কৰাৰ এইটোৰ উপযুক্ত সময় এইখন অস্ত্ৰ আৰু পুত্ৰৰ মুণ্ড ছেদন কৰ আপুনি যে মোক আৰু তেনেকুৱা নকয় মই মাতৃ হৈ পুত্ৰক কিদৰে হত্যা কৰিম মাতৃ পুত্ৰৰ প্ৰতি কিমান স্নেহ আপুনি জানো নাজানে বাইদেউ মোক দেখে বাইদেউ মোক অন্য দেখে বাইদেউ সহস্ৰ অনুৰোধে মোৰ অন্তৰ গলাব নোৱাৰ তই এই কাম কৰিবই লাগিব সত্য ৰক্ষা কৰি তোৰ পুত্ৰ মুণ্ড ছেদন কৰ অস্ত্ৰ দিয়া মোৰ মালিক তই মোক আজিৰ পৰা মাতৃ বুলি সম্বোধন কৰিবলৈ নাপাওঁ বাছে তই মোক আজিৰ পৰা মাতৃ বুলি সম্বোধন কৰিবলৈ নাপাওঁ বাছে পৰা সকলোৱে বুজক অপত্নী গৰ্ভত যাতে কোনো জন্ম ধাৰণ নকৰে অপত্নী গৰ্ভত যাতে কোনেও জন্ম ধাৰণ নকৰে অপত্নী গৰ্ভত যাতে কোনেও সত্য ৰক্ষা কৰি তোৰ পুত্ৰ মুণ্ড ছেদন কৰ সত্য ৰক্ষা কৰি মাতৃ মোৰ বুকুত নষ্ট বাহুৱা দিয়া মাতৃ মোৰ নষ্ট বাহুৱা দিয়া কি কৰি বাছে তোক মই হত্যা কৰিব লাগে বাছে বিনতা পলম কৰিছ কিয় সময় পৰি গৈছে সোনকালে পুত্ৰৰ মুণ্ড ছেদন কৰ